সংহিতা আৰু মোৰ সৈতে আছে পৰশা। নমস্কাৰ পৰশা। নমস্কাৰ সংহিতা। নমস্কাৰ প্ৰিয় শ্ৰোতা। সপ্তাহটোৰ বিৰতিত পুনৰ আশা কৰিছোঁ আমাৰ প্ৰতিগৰাকী শ্ৰোতা কুশলে আছে, সজাগ সচেতন বৰ্তমান হয় নিশ্চয়। বড়ে अच्छे लगते हैं बड़े अच्छे लगते हैं ये धरती ये नदियाँ ये रहना আহিলো আৰু মই ভাবিছোঁ কি আপোনালোকতো ভিতৰ বা আগফালৰ ভিউটো দেখাই দিলোঁ, কিন্তু এইবাৰ আপোনালোকক পাছফালৰ ভিউটো দেখাম। ব'লো। পাছফালৰ ভিউটো দেখালোঁ এই মুহূৰ্তত। এতিয়া তাৰ লগতে মই গেম এটা খেলোঁ। আমি এবাৰ সৰুকৈ খেলিছোঁ যে তেনেদৰে গেমটো কিনো হয় চাওঁ আকৌ। ওচৰতে মৰম লগা মেকুৰী এজনী খেলি আছে, ভাবিলোঁ তাইকো ব্লগটোত লৈ লওঁ। তাৰ পাছত ভাবিলোঁ মাজতে লৰালিকাৰ ফটো এখনো বহাই দিওঁ। বাহিৰৰ পৰা খেল খেলি আহিলোঁ, ভাল লাগিলে। বহুত দিনৰ মূৰত এনেকুৱা গেম খেলিলোঁ। তাৰপৰা এতিয়া মামীয়ে দেখা পাইছে লাঞ্চ বনাই আছে। আজিতো থাৰ্ছডে হয়, আপোনালোকে জানেই। তো আজি মামীয়ে কি স্পেচিয়েল বনাই দেখা যাব। তেতিয়ালৈকে বাই বাই। এই দিনটো বহুত ভালে ভালে গ'ল। আজি কিছু আগৰ গেম খেলিলোঁ। আগতেও আমি নম্বৰত প্ৰায় এনেকৈ খেলি থাকোঁ এনজয় কৰি পিনে। আজি বহুত নম্বৰত খেলিলোঁ, ভাল লাগিলে। অ'কে, তো এতিয়া লাঞ্চ চাঞ্চ কৰিলোঁ। লাঞ্চ চাঞ্চ
কৰাৰ পিছত এতিয়া মই নিজৰ ৰুমলৈ আহিছোঁ মই আকৌ গেম খেলিম আজি ভ্লগটোৰ কাৰণে বছ ইমানতে কাইলৈ আকৌ আহিম নতুন ভ্লগ এটাত অলপ আৰু বেলেগ বস্তু দেখাবলৈ ট্ৰাই কৰিম তেতিয়ালৈকে বাই বাই মোৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই মানে ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি পিনে ক'ব যে কেনেকুৱা লাগিলে তেতিয়ালৈকে বাই